গুড মৰ্নিং খুব বেছি ভাল লাগিছে আৰু বেছি ভাল লগা কাৰণটো হৈছে আমি সদায় হোটেলত থাকোঁ বা বেলেগ বেলেগ ৰিজৰ্টত থাকোঁ বিভিন্ন ধৰণৰ জেগাত থাকোঁ কিন্তু আজি মই য'ত উপস্থিত আছোঁ সঁচাকৈ খুব ধুনীয়া এডোখৰ জেগা মই কৈছিলোঁ যে আমি শ্ৰীনগৰ যাম আগৰ ব্লগটোত কৈছিলোঁ আমি শ্ৰীনগৰ যাম আৰু য'ত আছোঁ এখন নাৱৰ ওপৰত আছোঁ আৰু চ' মই এতিয়া ৰুমটোৰ পৰা ওলাইছোঁ আৰু দেখুৱাব বিচাৰিছোঁ একদম সৰু এটা কৰিডৰ খুব মৰম লগা এটা কৰিডৰ গোটেই এইবিলাক কি পৰ্দা চৰ্দা আছে আৰু এইটো ৰুমত আমাৰ বাবুচা আৰু দীপ আছিলে এইটো ৰুমত সিহঁতে চেডেলি ভেডেলি কৰি গৈছে কিন্তু মোৰ ৰুমটো মই অকণমান ধুনীয়াকৈ ৰাখি থৈছোঁ কাৰণ কি কাৰণে কাৰণ মই ব্লগ দেখাব লাগিব বা যিখিনি আমাৰ পৰ্যটক আহিব তেওঁলোকে ভাবিব যে মানে দেখিবলৈ বেয়া নেকি ৰুমটো দেখিবলৈ বেয়া নহয় বিৰাট ধুনীয়া আপুনি দেখিছেনে কৰিডৰটো কিমান ধুনীয়া কৰিডৰ এইফালেও ৰুম আছে কিছুমান চ' মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এতিয়া ডাইনিং ৰুমটো তাৰপিছত দেখুৱাম ড্ৰয়িং ৰুমটো তাৰপিছত আপোনালোকক দেখুৱাম বাৰাণ্ডাটো চ' ইয়াতে আছে বেছিন এটা হাত চাত দিব পাৰে ইপিনে এটা ওপৰত ৰাস্তা আছে ওপৰলৈ যোৱা এণ্ড এইখন হৈছে ডাইনিং টেবুল বিৰাট ধুনীয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত ধুনীয়াকৈ গ্লাছৰ শ্ব'কেছ আছে ফ্ৰিজ আপোনালোকে পাব ধুনীয়া লাইটছ পাব ইমান ধুনীয়া ধুনীয়া লাইটছ ওলমি থাকে এইখিনি আমি অকণ চেডেলি ভেডেলি কৰিছোঁ কাৰণ আমি ব্ৰেকফাষ্ট কৰিছিলোঁ আৰু মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এই ডিজাইনছবিলাক এখন মানে নাৱৰ ওপৰত কি ধুনীয়া এইবিলাক ডিজাইনছবিলাক কৰা থাকে এইবিলাক খুব ধুনীয়া ধুনীয়া ডিজাইনছবিলাক কৰা আছে চকী টেবুলবিলাক খুব বেছি ডিচিপ্লিন আৰু এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে ড্ৰয়িং ৰুমটো চাওক খুব ধুনীয়া এখন পৰিৱেশ ইয়াতো ধুনীয়া ধুনীয়া লাইটছ আছে ধুনীয়া ধুনীয়া কাঠৰ যিবিলাক আমাৰ টেবুলবিলাক পায় বা চোফাছবিলাক দেখিবলৈ খুব বেছি ধুনীয়া চ' খুব বেছি ভাল লাগিছে ইয়াতে ইয়াৰ পিছত মই শেষত আপোনালোকক মই দেখুৱাম বাৰাণ্ডাখন আৰু বাহিৰৰ কিটো পৰিৱেশ দেখি এতিয়া মই নাৱত জাৰ্ণি কৰিম আৰু এঘণ্টা সময় আমি চিকাৰী বুলি কয় নাও বুলি নকয় চিকাৰী বুলি কয় চ' ইয়াতে আমি অকণমান ফুৰিম আপোনালোকৰ লগত কথা পাতিম অকণমান পৰিৱেশখিনি দেখুৱাবলৈ মই জানো যিটো এতিয়া বৰ্তমান অকল মোৰ নহয় আমি যোন আছে দীপ আছে বাবুচা আছে আমি চাৰিজন আছোঁ এই ফিলিংছখিনি মই একচুৱেলি মানে ব্যক্ত কৰিব পাৰিলে মোৰ কিমান ফূৰ্তি লাগিছে কাৰণ হয়তো মই আকৌ কওঁ বাৰে প্ৰতি কৈছোঁ যে মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম এনেকৈ নাৱত কাশ্মীৰ আহিছোঁ শ্ৰীনগৰ আহিছোঁ আৰু মানে এনেকৈ নাৱত প্ৰথম ফুলৰ লগত বহি যিটো আমেজ পাইছোঁ আমি চান্দুবিত বহুত শ্বুটিং কৰিছোঁ বহুত নাৱত ঘূৰিছোঁ আমি বহুত নাৱত শ্বুটিং কৰোঁ কিবা কৰোঁ কিন্তু এই যিটো ফুলৰ যিটো মানে পৰিৱেশ লগতে ধুনীয়া এখন চিকাৰা বুলি কৈছোঁ চিকাৰাখন ইয়াত চিকাৰা বুলি কয় চ' কিমান বেছি ভাল লাগিছে সেইটো মই ব্যক্ত কৰিব পৰা নাই পানীৰ মাজৰ পৰা অহাৰ পিছত পুনৰ আকৌ পানী এডোখৰ জেগালৈ গৈছোঁ কিন্তু ইয়াত পানীত এটা বিশেষত্ব আছে আৰু এই জেগাডোখৰৰ নাম দুধ পাথৰী বুলি কয় আৰু ইয়াত জনামতে মই এতিয়া ভিতৰলৈ যাম ইয়াত জনামতে পানীখিনি খুব ধুনীয়া গাখীৰৰ নিচিনা বগা বুলি কৈছে গাখীৰৰ নিচিনা বগা সিমান নহয় যদিও গাখীৰৰ নিচিনা বগা বুলি কোৱাই অকণমান এক্সাইটমেণ্ট এটা আছে আৰু ইয়াত ঘোঁৰা লৈ পেলাই আমি অকণমান দূৰ আগবাঢ়িম গতিকে ঘোঁৰাত উঠাৰ পিছত আমি দুধ পাথৰী যিখন পানী জেগাত আছে তাত আমি উপস্থিত হ'ম আপোনালোকে মোৰ ব্লগটো চাই যাম আকৌ ঘোঁৰাত উঠিছোঁ ঘোঁৰাত উঠি আমি এতিয়া দুধ পাথৰী যিটো কৈছিলোঁ পানীৰ জেগাডোখৰ বগা জেগাডোখৰ আছে তালৈ আমি এতিয়া যাত্ৰা কৰিম চ' কেনেকুৱা লাগে চাম আৰু আপোনালোকেও চাই যাব থেংক ইউ পুনৰবাৰ উপস্থিত হৈছোঁ আন এটা ধুনীয়া জেগা আৰু এই জেগাডোখৰ বেটা ভেলী বুলি কোৱা হয় আৰু ইয়াত এখন জনপ্ৰিয় চিনেমা বলিউডৰ জনপ্ৰিয় চিনেমা য'ত অভিনয় কৰিছিলে ছানী দেওল তেখেতৰ বেটাব চিনেমাখনৰ ইয়াত শ্বুটিং কৰা হৈছিল বুলি জনা গৈছে আৰু আমাৰ তললৈ যোৱাটো সম্ভৱপৰ নহয় কাৰণ ইয়াৰ পৰা বহুত দূৰ তললৈ যাব লাগে কাৰণ খুব কম সময় লৈ পেলাই আমি লোকেশ্যনটোত আমি আহিছোঁ আমি বিভিন্ন ধৰণৰ লোকেশ্যন চাবলৈ আছে আৰু আপোনালোককো দেখুৱাবলৈ আছে ধুনীয়া ধুনীয়া লোকেশ্যন গতিকে আমি খুব কম সময়ত আমি বহুত জেগা চাব লাগিব গতিকে আমি সৰুকৈ আপোনালোকক ক্লিপিংছবিলাক দেখুৱাই গৈ আছোঁ আৰু এইখিনি জেগা হৈছে বেটাব ভেলী অলপ আগতে আপোনালোকক মই
কম আছে আৰু বিশেষকৈ গোলাপ ফুলসকলে যিসকলে ভাল পায় তেওঁলোককতো প্ৰেমিক বুলি জানে কাৰণ প্ৰেমৰ এটা ফুল হৈছে গোলাপ ফুল আৰু ইয়াত ফাইনেলি মই ইয়াৰে গেটআপত ড্ৰেছ পিন্ধিছোঁ মোক আলিবাবা চালিচুৰ এটা হেৰি আছিলে নহয় আলিবাবা চালিচুৰ এনেকুৱাতে লাগিছে গুণ্ডাজোঁতে লাগিছে মই নিজকে ফিল কৰি আছোঁ দেখাত কিন্তু বহুত বেছি ভাল লাগিছে এনেকুৱা ড্ৰেছত কেতিয়াও ফটো উঠা নাছিলোঁ ফাৰ্ষ্ট টাইম এনেকৈ ফটো উঠিছোঁ ভাল লাগিছে আৰু ইয়াত ফটো উঠিলোঁ ব্লগ বনালোঁ ইয়াৰ পিছত আমি নেক্সট লোকেশ্যন এটালৈ গৈ আছোঁ আপোনালোকৰ সবিশেষ দেখুৱাই যাম বৰ্তমান আমি আহি পালোঁ হোটেল চাহিল আৰু এইখন হোটেলতে আমি থাকিম চ' ইয়াৰ পৰা আমি অলপ ফ্ৰেছ হৈ পেলাই আমি 9টা বজাত আমি মাতা দিলে দৰ্শন কৰিম উপস্থিত হৈছোঁ য'ত আপোনালোকে কৰিছোঁ আপোনালোকৰ ওপৰত আমি আহি উপস্থিত হৈছোঁ কাশ্মীৰ আৰু আপোনালোকে চাগে সকলোৱে কথা এটা কওঁ চবৰ নিজৰ নিজৰ ফল খাই খুব বেছি ভাল পায় চাগে চবৰে প্ৰিয় মানে ফল আছে মোৰ ফল যদিও মই যিটো ফল দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক সেইটো মোৰ ফেভৰেট নহয় যদিও মোৰ কমলা খুব বেছি ফেভৰেট কিন্তু আজি য'ত উপস্থিত হৈছোঁ সঁচাকৈ অভিভূত হৈছোঁ কাৰণ জীৱনত ফাৰ্ষ্ট টাইম মোৰ লাইফত ফাৰ্ষ্ট টাইম মই এনেকুৱাকৈ মানে আপেল লাগি থকা দেখিছোঁ এইবিলাক আপেল মই দেখাবলৈ অনুৰোধ জনাইছোঁ চাওক ইমান আপেল আছে এনেকুৱা লাগিছে যেন ইয়াৰ পৰা আপেল এটা এনেকৈ ছিঙি আৰু খাম কিন্তু ছিঙি খালে নহ'ব কাৰণ এটা আপেল ছিঙিলে 500 টকা ফাইন তাতকৈ 500 টকাত মই বহুত কিলো আপেল পাম কিন্তু এনেকৈ গছৰ পৰা ছিঙি খোৱা যিটো আমেজ সেইটো আপোনালোকে গম পাইছে গতিকে আপুনি চাওক মই দেখিছোঁ গছজোপা গোটেই আপেলেদি ভৰ্তি হৈ আছে আৰু এনেকৈ মন যায় কেতিয়াবা মানে ধুনীয়া ধুনীয়া আপেল গছত আপেল এটা ছিঙিম আপেল এটা খাম গতিকে মই কৈছোঁ যে আমি কাশ্মীৰ আছিলোঁ ইয়াৰ আগৰ শ্বৰ্টটোত আপোনালোকক কৈছোঁ যে গোটেই চৰাই আছিলে আৰু ছেকেণ্ড টাইম দেখুৱালোঁ আপেল শুনিহে আছিলোঁ যেনেকৈ কাশ্মীৰত এনেকৈ আপেল চাপেল পায় কিন্তু ইমান ধুনীয়াকৈ যে আপেল দেখা পাম মই একদম কোনোতো ভবা নাছিলোঁ ইয়াৰ পিছতে মই আপেলৰ গছবিলাক অলপ দেখুৱাই ট্ৰাই কৰিম বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ আপোনালোকে মোৰ ব্লগটো চাই আছে আৰু যোৱাকালি মোৰ ভৈৰৱ বাবা মন্দিৰত গৈ পেলাই কোনো ধৰণৰ ব্লগ বনোৱা নহ'ল যোনো আছিল কাৰণ কালি বহুত বেছি বৰষুণ দিছিলে বৰষুণ দিয়াৰ কাৰণে মোবাইলটো ধৰক মোবাইল হৈ ওলোৱা গতিকে আমি কোনো ধৰণৰ একো দেখুৱাব নোৱাৰিলোঁ কিন্তু দৰ্শন কৰি খুব বেছি ভাল লাগিল